वेलकम बैक टू माई एच डी प्रेजेंट। आज मैं आम एफाले जाऊँ भाविलो आपलोगों देखाऊँ। सो चाई दिव शेषলৈকে भिडिओ देखिसे। आज घर प्राय आरम्भ करिছোঁ। सो बोलक নহ'ले बौहत লগত ওলাইছোঁ। बौहत एया गाड़ीत उठिছে আৰু মই উঠিম আৰু দেই। তাত দেখামগৈ সকলোকে। আমনো যাওঁ দেই। বাই বাই। এয়া আমি নাজিয়া হৈ আহিছোঁ। আমি নাজিয়া চাৰিআলিত আহিয়া ট্ৰেইন অহাৰ কাৰণে আমি অকণমান ৰখি দিবলগীয়া হ'ল। এতিয়া আমি ৰাজগড় হৈ গৈ আছোঁ। ফাৰ্ষ্টে আমি যাম দাদাৰ থানাত, মানে দাদাই য'ত চাকৰি কৰি আছে তাত যাম। এয়া আমি আহি গ'লোঁ দাদাৰ থানাত। তাৰপিছতহে যাম আমি গৈ থকা জেগাডোখৰ। তোমাৰ ইংলিছটো মাৰি দিয়া আকৌ। বহুত বতাহ, মানে মোবাইলটো উলিয়াব মানে বাফলে হেৰি দিছে, ইমানেই বতাহ। এই যে কুঁহিয়াৰ দৰে গছবোৰ দেখিছে, এই গছবোৰ মানে হৈছে এজোপা সাৰ গছ যে মানে চাহপাতৰ গুৰিত দিবৰ কাৰণে বিশেষকৈ এই গছবিধ ব্যৱহাৰ কৰা হয়। আৰু লগত যে আছে সৰু সৰু ঘাঁহৰ দৰে সেইবিধ হৈছে চিত্ৰনলা। চিত্ৰনলাৰ পৰা কি বনাই সকলোৱে জানে। তাৰ উপৰিও মানে এই চিত্ৰনলা গছবিধ বিশেষকৈ চাহপাতৰ পুলি পচোৱাৰ সময়ত মানে সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। অপেক্ষাৰ অন্তৰ পেলাই আমিও যিহেতু আহি পাই গ'লোহি আমাৰ গন্তব্যস্থান। দেখিছে কিমান গাড়ীৰ লাইন। এইডোখৰত মানে গাড়ী ৰখাবৰ পৰা কোনো ব্যৱস্থাই নাই। চ' অলপ পাছতে ৰখাই দিয়া হ'ল। আগলৈ আৰু যাবলৈ থাকিলে যোনখন মেইন গেট, মানে আমি সেই তাত নাপালোগৈ। আমি অলপ পাছতে ৰখাই দিলোঁ আৰু এইফালেদিও যাব পৰা সুবিধা দিছে। আমি এতিয়া এইফালেদিয়ে যাওঁ, মেইন গেটখন দেখাম আৰু আপোনালোকক। আমি আহি পাই গ'লোহি মিটিং। দেখিছে ইমান মানুহ দেখাই আছোঁ বাৰু আপোনালোকক। আমিও আহিছোঁ আৰু বলক এতিয়া আমি যাওঁ। এইজন দাদা আৰু দাদাৰ ল'ৰা আগত গৈ আছে, আমিও গৈ আছোঁ আৰু পাছে পাছে। দেখিছে ইয়াৰ পৰা মানে বহুত আঁতৰ হৈছে যিহেতু বহুত সৰু সৰু দেখাইছে। ওচৰত গৈ আপোনালোক ভালকৈ দেখাবৰ কাৰণে চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আমি ফাৰ্ষ্টে চাই লওঁ পতাকা বেদী তোৰণ, য'ত পতাকা উত্তোলন কৰা হ'ব। আৰু এই ডেক'ৰেশ্যনসমূহ কৰা হৈছে, মানে নাৰ্চাৰী যিসমূহ ডেক'ৰেশ্যন কৰিছে সকলোবোৰ ব্লুবেল নাৰ্চাৰী হয়। দেখিছে কিমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু দেখিবলৈ বহুতেই ধুনীয়া হৈছে পৰিৱেশটো। আৰু ইয়াতে 3টা চৰাই আছে, ইমু চৰাই, আপোনালোকক দেখাম বাৰু। এই দেখিছে এইকেইটা হৈছে ইমু চৰাই। ইয়াত আছে 2টা আৰু ইফালে আছে এটা। দেখিবলৈ বহুত ধুনীয়া চৰাইকেইটা। এয়া আমাৰ দাদা আৰু বৌয়ে ফটোশ্বুট কৰিছে দেই। এতিয়া সকলোৱে যিহেতু জানিছে যে ডিব্ৰুগড় জিলাৰ নাহকটীয়াৰ ৰাঙলী পথাৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক অধিৱেশন উদযাপন কৰা হৈছে। আৰু সকলোৱে নিশ্চয় চাবলৈও আহিছিলে। বহুত ধুনীয়া হৈছে ঠাইডোখৰ আৰু তাৰ পৰিৱেশটো, মানে বহুতেই ধুনীয়া হৈছে। আৰু এই যে ধুনীয়াকৈ সজাই থৈছে এই ফুলসমূহো ব্লুবেল নাৰ্চাৰীয়ে হয়। বহুত ধুনীয়াকৈ সজাই ৰাখিছে, দেখিছেনে? মইতো দেখি লৈ আহিমেই লাগিছিলে ফুলো, কিন্তু কি কৰিব, আনিবতো নোৱাৰোঁ। এতিয়া যাওঁ আমি বাহিৰৰ ফালে। আমি যিহেতু আহোঁতে আহিলোঁ লাষ্টৰ গেটখনেদি, কাৰণ গাড়ীখন আমাৰ সেইফালে ৰখোৱা হৈছিলে। এতিয়া মানে আমি যোনখন প্ৰথম গেট, মেইন গেটখন, সেইফালেদি আমি সোমাব নোৱাৰিলোঁ। মানে অলপ আগলৈ আহিব লাগিছিলে। আমি যিহেতু বহুত পাছতে ৰখি দিলোঁ, গতিকে এতিয়া আমি মেইন গেটখনেদি ওলাই যাম আৰু দেখাম বাহিৰত মেলাবিলাক কি বহিছে, কি বিকিছে। চ' ব'লক নহ'লে।
এইখনে হৈছে মেইন গেটখন। দেখিছে কিমান ধুনীয়াকৈ সজাই পৰাই তুলিছে গেটখন। বহুত ভাল লাগিছে দেখি। এতিয়া আমি ভিতৰত যাওঁ। Through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go. Through the wastelands, through the highways, and on we'll go. ইয়াতে চাহ দি থকা হৈছে দেই। আমি এটা চাহ খাবলৈ দিছোঁ। And we'll grow in number, fueled by them to see the horizon, turn us to thousands. অলপকৈ হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো। To see the horizon, turn us to thousands. We'll go. এই যে শিবিৰবোৰ দেখিছে ইয়াতে মানে যিসকল লোক দূৰৰ পৰা আহিছে তেওঁলোকতো উভতি যাব নোৱাৰে। চ' ইয়াতে তেওঁলোকক থাকিব পৰাকৈ সৰুকৈ ব্যৱস্থা কৰি দিছে। আৰু এই আমাৰ বৈ খাবৰ কাৰণে বাদাম বগৰী এইবোৰ কিনি লৈছে। আৰু এতিয়া আমি যাওঁ মানে য'ত প্ৰদৰ্শনী দেখাইছে তাত যাওঁ আৰু লগকো দেখাম। তাৰপিছত যাওঁ আমি গ্ৰন্থমেলা আৰু বাকী এইবোৰ সৰু সুৰাকৈ মেলা য'ত বহিছে আৰু ফাৰ্ষ্ট আমি প্ৰদৰ্শনী চাই লওঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever try. এই দেখিছে আপোনালোকে প্ৰতিটো বিভাগৰে প্ৰতিজন ষ্টুডেণ্টে বহুত ধুনীয়াকৈ প্ৰদৰ্শনীসমূহ দেখাইছে দেই। We'll go through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. প্ৰদৰ্শনীৰ পৰা আমি ডাইৰেক্ট আহি গ'লোঁ মেলাত। বহুত দোকান ৰাতি যিহেতু বৰষুণ দিছিলে ভৰিখন দিবলৈ বেয়া লাগিছিলে মানে দোকান আৰু বস্তুবোৰৰ দামটো বহুতেই বেছি। Finding life along the way, melodies we haven't played. No, I don't want no rest. Echo. ৰাতি যদি বৰষুণ আছিল কিন্তু দিনৰ ৰ'দবোৰে বহুত বেছি গৰম উঠিছিল। দেখিছে সকলোৱে আইচক্ৰীম খাবলৈ আহিলে আমিও আইচক্ৰীম খাইছোঁ। And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. সেয়াই আছিল মেলাসমূহ। সৰু সুৰাকৈ আমিও কিছুমান বস্তু ল'লোঁ আৰু এতিয়া আমি ঘৰলৈ উভতি যাওঁ। ওলাই আহিছোঁ আৰু মানে মেলাৰ পৰা। See the horizon, turn us to thousands, and we'll grow in number. ৰাতিপুৱা প্ৰায় আমি 9মান বজাতে ঘৰৰ পৰা ওলাই আহিছোঁ। চ' ইমান সোনকালেতো একো খাব পৰা নাযায়, গতিকে আমি ৰুটি আৰু ভাজিৰ লগত লৈ আহিছোঁ আৰু লগতে চাহো নিছিলোঁ বাৰু। এতিয়া আমি ৰৈ ৰুটি আৰু চাহ খাই লওঁ।
আমাৰ যিহেতু খাই হৈ গ'ল, এতিয়া আমি ঘৰলৈ আহি আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আন এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।